Hey guys, মই Simi আপোনালোকক সকলোকে স্বাগতম জনালো মোৰ YouTube চেনেলটিলৈ আশা কৰো আপোনালোক সকলে ভালে ময়ো ভালে আছো আৰু আজি মানে ভিডিওটো হ'বলৈ গৈ আছে হামকা মানে আমি আজি ভিডিও বনাম তো কি কৰো কি নকৰো আপোনালোকে হেখলকে চাই থাকিলে গম পাব তো এতিয়া মই এনেকৈ উলালো আৰু কাৰ্যলত গৈ ফেলে ড্ৰেছ পাতি কৰি ফেলে আপোনালোকক দেখাম তো কাৰ্যলত গৈ লগ পাই আছো আপোনালোক সকলোকে দেই তো মই এতিয়া কাৰ্যালয় আহি পালো মানে আমি ড্ৰেছ পাতি কৰা নাই এতিয়া মই কাৰ্যালয়খন দেখাম আপোনালোকক তো চাই থাকক এয়া হৈছে কাৰ্যালয়ৰ গেটৰ সন্মুখৰ দৃশ্য আৰু ইয়াত অল ৰাভা ষ্টুডেণ্ট ইউনিয়ন ছয়গাঁও আঞ্চলিক কমিটি হয় আৰু এইফালে বাইক ৰখা ঠাই আৰু এয়া পতাকাবোৰ ধুনীয়াকৈ সজাই বৰাই ৰাখিছে এয়া গছ গছনিৰে ভৰা আৰু এইটো হৈছে হে শিবাৰাচং অৰ্গিতা নাঙ মানে হে শ্বহীদ প্ৰণাম তোমাক আৰু এইফালে আছে আমাৰ নাচনীসকল আৰু ভিতৰত আছে আৰু এই আমাৰ কইলানি ধুনীয়াকৈ সাফ কৰি আছে দেই আৰু এই আমাৰ গায়কানী হে আমাৰ এটা নাচনী এই পানে আমাৰ অকণমান ডান্স ৰিহাৰ্চল কৰো A few moments later. এইয়া আমাৰ নাচনীসকল ওলালে কাজল লোৱাত ব্যস্ত চবেই এয়া ময়ো ধুনীয়াকৈ ওলাই দিলেও মোৰো কাজলখিনি ল'বলৈ বাকী আছে তো আৰু এতিয়া আমি সকলোৱে ওলাই দিলোঁ আমি ভিডিঅ' কৰা জেগালৈ গৈ আছোঁ চবে এনেকৈ আগত ল'ৰাবিলাক আছে এইবিলাক ছোৱালী আৰু আমি পিছত আৰু আমাৰ পিছত আছে ভাল দৰুৱাল লৈ ফেলে আমি যুদ্ধ কৰিব যাই আছো তোৰ ভাল দৰুৱাৰখিনি দুখাই দে আগতে এইবিলাক আৰু আগতে এইবিলাক নাচনীসকল আৰু নাচনাসকল আগত যাই আছে আমি এতিয়া দুটাও পিছত যাই আছো এনেকৈ তো গৈ থাকোঁ এনেকৈ আমি সকলোৱে এনেকৈ বুলি যাই আছোঁ মানে ঢাল তৰোৱাল চব মানে বাজনা বৰ্ত লৈ আৰু এতিয়া আমি জাগা পাই গ'লোঁ Hi guys. এটা ধুনীয়া ঠাই চাৰিও চাইডে গছ গছনি সেউজীয়া পৰিৱেশ ধুনীয়া প্ৰাকৃতিক মনোমোহন আৰু এয়া সব প্ৰাকৃতিক ভিউচা কিমান ধুনীয়া আৰু আমি এনেকৈয়ে চবেই মানে গছৰ তলতে বহি দিলোঁ আৰু এই আছে ধুনীয়াকৈ গছডাল মানে সজাই ৰাখিছে এয়া আমাৰ ভাল তৰোৱাল লোখা ঢোল তাল বাঁহী তো আমি এনেকৈ মানে গছৰ তলতে জীয়াই আছোঁ আৰু জিৰণিৰ ঠাই বুলি ক'লে আমি চবেই গছৰ তলতে বহি ভাল পাওঁ এটা ধুনীয়া মানে শান্ত পৰিৱেশ আৰু আমাৰ এতিয়া ফাৰ্ষ্ট টাইম ফটোশ্বুট হ'ব তাৰপিছত ভিডিঅ' আমাৰ নৃত্য দুটা ধাৱা নৃত্য আৰু হামজাৰ নৃত্য এইবিলাক আগত আৰু আছে এতিয়া আমি গোটেইবোৰে ফটোশ্বুট কৰিম আগত তাৰপিছত ভিডিঅ' হ'ব আৰু এয়া হৈছে আমাৰ সমৰ দাদা ঢোল বজাব আৰু আদিত্য দা কিবা কৰি আছে আৰু এতিয়া অকণমান ফটোশ্বুট ল'ব তাৰপিছতে আৰম্ভ হ'ব আৰু এতিয়া আমাৰ ভিডিঅ' আৰম্ভ হৈ গ'ল নৃত্যটি হৈছে ধাৱা নৃত্য
এতিয়া আমাৰ এটা শ্বুট হৈ গ'ল আৰু এটা ভিডিঅ' বনাবৰ কাৰণে আছে তো এতিয়া আমি আৰু ড্ৰেছ কৰোঁ তো A few moments later. তো এতিয়া মই ড্ৰেছ পাতি পিন্ধি মানে পূৰা ৰেডি হ'লোঁ আৰু এটা ভিডিঅ' শ্বুট কৰিম তো ইয়াতে আমি ড্ৰেছ সলালোঁ আৰু তো এতিয়া শ্বুট কৰি আছোঁ আপোনালোকে চাই থাকক ভিডিঅ'টো তো এয়া নাচনী দৰ্শকবৃন্দসকল নাচনীসকল এটা নাচনী আৰু যি গতিকে মোৰ পৰিচয় ৰাভা তো মই অকণমান ৰাভাত পৰিচয় দি আছোঁ আপোনালোকক চিৰাচং আঙিমং চিমি ৰাভা আঙিচং হাতীঘৰনি পাৰা আং ছয়গাঁও চাকলানি পাৰা ৰিবাইতা মেমৰাচং মই মানে এইখিনি জানো নিজৰ পৰিচয়খিনি দিবা জানো আৰু কিবা যদি ভুল ভ্ৰান্তি হয় মোক ক্ষমা কৰি দিব গাইজ এতিয়া আমাৰ ভিডিঅ' শ্বুট হৈ গ'ল চবেই মানে নিজা কামত লাগি গৈছে এতিয়া আমি ঘৰলৈ গৈ থাকোঁ এতিয়া ওচৰৰে এখন দোকানত খাবলৈ ল'লোঁ মাংস ৰুটি আৰু এইফালে চবেই আছে খাবলৈ ৰখি মানে আহি পোৱা নাই এয়া চাব পাৰে আৰু এতিয়া আন্ধাৰে হৈ গ'ল আৰু খাই লৈ ঘৰত যামগৈ আৰু সেয়া আহি পালেহি চবৰে এতিয়া খাই লৈ ঘৰত গৈ থাকোঁ The next morning. হেল্ল' গাইজ সকলোকে গুড মৰ্ণিং যোৱাকালি আহোঁতে মানে দেৰি হৈ গ'ল তো এনেকৈ ভিডিঅ' বনোৱা নহ'ল তো আজি বনাই দিলোঁ তো মোৰ ভিডিঅ'টি যদি চাই ভাল পালে প্লিজ কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সকলোৱে তো আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ বুলি ভাবিছোঁ তো বাই বাই গাইজ সকলোকে দেই